সামাজিক মাধ্যমৰ পুস্তক লৈ কঠোৰ নিৰ্দেশনা অসম আৰক্ষীৰ বিতৰ্কিত ফটো অথবা কমেণ্ট শ্বেয়াৰ কৰিলে যাব লাগিব আপুনি ৰঙা ঘৰলৈ নমস্কাৰ স্বাগতম জনাইছো বিগ নিউজ নৰ্থ ইষ্টলৈ মই প্ৰাঞ্জিত আৰু আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট সামাজিক মাধ্যমে সকলোৰে গুৰুত্বপূৰ্ণ অংগৰূপে জনা যায় কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যম ধনাত্মক দিশৰ লগতে ঋণাত্মক দিশে বেছি প্ৰভাৱ পেলোৱাৰ পৰিলক্ষিত হৈছে আজিৰ দিনত সামাজিক মাধ্যমত চকুৰ প্ৰচাৰতে এখন ফটো অথবা এটা ভিডিঅ' ভাইৰেল হৈ যায় ইয়াৰ লগতে বহু সংখ্যকে নিজকে নিগেটিভ পাব্লিচিটি দিবলৈ অশ্লীল কাণ্ডৰ লগতে আজব ঘটনা সংঘটিত কৰাও দেখা যায় শেহতীয়াকৈ অসম আৰক্ষীৰ সামাজিক মাধ্যমত বিতৰ্কিত ফটো ব্যক্তিগতভাৱে কোনো লোকৰ আক্ৰমণাত্মক ভিডিঅ'ত অথবা কমেণ্ট শ্বেয়াৰ কৰা একাউণ্ট তথা পেজসমূহৰ বিষয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এক টুইটযোগে জনায় যে এনে ঘটনা সংঘটিত কৰিলে উক্ত একাউণ্টৰ গৰাকী আৰু পেজটোৰ পক্সো আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব সামাজিক মাধ্যমত বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পাছতে সামাজিক মাধ্যমত সক্ৰিয় হৈছে চাইবাৰ ক্ৰাইম বিভাগ